আৰু সিৰিয়াসলি কৈছো নয়ন নীলিম দা এইখিনিত আপুনিও বেয়া পাব নালাগে আপোনাৰ এক্টিংটো মই খুব বেছি পোৱা নাই আপুনি জোৰ কৰিব লগা হৈছে কি বলে তুমি আপোনাক কেনেকৈ এক্টিং লাগে কেনেকৈ এক্টিং লাগে নিজে কি এক্টিং কৰিব জানে আপুনি হে এই অসমত যে ভাল এখন চিনেমা এখন ওলাইছে এইটো যে তো পিছৰ পৰা যে কুচি আছে কাৰণটো কি তোমাক কেনেকৈ এক্টিং লাগে মামাৰ এক্টিংটো দেখাই দিওঁ নে কেনেকৈ নাচে মামাৰ এক্টিংটো অলপ চাই লওঁ অঁ নহয় এনেকৈ এক্টিং লাগিব ন কেনেকুৱা লাগিলে মামাৰ এক্টিং কেনেকুৱা লাগিলে বড়া হাৰামি हो बेटा এনেকুৱা এক্টিঙে লাগে ন তোমাক এই তোমাতকৈ আমাৰ এই চুকুৰালী দা যে তেওঁ বেছি জানে আপুনি এজন শিক্ষক বুলি মই অলপ গম পাইছোঁ কিন্তু কেনেকৈ শিক্ষক আপুনি কেনেকৈ টিচাৰ হ'ল মই গম নাপাওঁ আপুনি ক'ৰবাত নকল মাৰি এনেকৈ পালে কিবা এটা কৰি পালে কিন্তু আপোনাতকৈ চুকুৰালী দা বেছি জানে গম পাইছানে আপুনি না ইংলিছ জানে না হিন্দী জানে এই চুকুৰালী দা মুখৰ পৰা শুনি লওঁচোন আপুনি ইংলিছ হিন্দী আপুনি একো পাত্তাই নাপায় So I am help me giving the rise to because अबे जल्दी बोल कल सुबह पनवेल निकलना full হেল্ল' গাইজ কি খবৰ চবকে স্বাগতম জনাইছোঁ আজিৰ এটা ভিডিঅ' লৈ যিহেতু আপোনালোকে নিশ্চয় গম পাইছে মই আজি কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ যিহেতু মানে অসমখনততো প্ৰায় মানে চিনেমা বোলা বস্তুটো ফিল্ম বোলা বস্তু পুৰা কম চলে কিন্তু এতিয়া মানে অলপ মানে উন্নতি পথলৈ আহিছে আমাৰ অসমখনৰ ইণ্ডাষ্ট্ৰিটো ফিল্ম ইণ্ডাষ্ট্ৰিটো যিহেতু এতিয়া বৰ্তমান চলি আছে বন্ধু চিনেমাখন মই আজিলৈকে চোৱা নাই যিহেতু আমাৰ পৰা লখিমপুৰ বহুত দূৰ আছে সেইটো কাৰণে আমাৰ মানে ইমান যোৱাৰ মানে হেৰি নাথাকে সুবিধা নাথাকে সেইটো কাৰণে চাবলৈ যোৱা নাই কিন্তু গৈছে কিছুমানে হয় ন কিন্তু মোৰ কাম থকাৰ কাৰণে চাবলৈ যাব পৰা নাই কিন্তু চবেই ভাল বুলি কৈছে যোনে চাইছে বন্ধু চিনেমাখন বহুত ভাল বুলি কৈছে কিন্তু আমাৰ এই অসমৰ এজন ইউটিউবাৰৰ কাৰণে এই বন্ধু চিনেমাটো বহুত বেয়া বুলি কৈছে মানে সি কৈছে কি কৈছে গম পাইছনে বন্ধু চিনেমাখনত বহুত বেয়া অভিনয় কৰিছে আৰু নয়ন নীলিম দা হেনো বহুত জোৰ কৰি মানে অভিনয়টো কৰিবলগীয়া হৈছে দেই আলবাল এইবিলাক চব মানে পূৰা বুকিছে আৰু তেওঁৰ লগত নয়ন নীলিম দাৰ লগত কিবা শত্ৰুতা আছে নে কি নাজানো আৰু অসমখনতো বহুত মানে কমসংখ্যক মানুহে ভিডিঅ' চায় ফিল্ম চায় কিন্তু এইটো বেয়া বুলি যদি কৈ দিয়ে অসমখনত আৰু মানুহ যিমানখিনি মানুহ মানে চাবলৈ যাবলগীয়া আছিলে নে তেওঁলোকেও নাযাব মানে যিটো তেওঁ মানে কৈ আছে একদম বন্ধু চিনেমাখন ফাল্টু কৰিছে কিবা কৰিছে এনেকৈ কৈ আছে আপোনালোকে নিশ্চয় আপোনালোকে শুনি লওক তেওঁ মুখৰ পৰা শুনি লওক আপোনালোকে এই পগলাটোৱে কি কৈছিলে একদম পগলা কুকুৰৰ নিচিনা বকি আছে আপোনালোকে নিজে চাই লওক ভিডিঅ'টো অলপ ক্লিপটো চাই লওক আপোনালোকে তেতিয়া গম পাই যাব আৰু সিৰিয়াসলি কৈছো নয়ন নীলিম দা এইখিনিত আপুনিও বেয়া পাব নালাগে আপোনাৰ এক্টিংটো মই না আমি বেয়া নাপাওঁ নয়ন নীলিম দাও বেয়া নাপাব আমি ৰাইজেও বেয়া নাপাওঁ বন্ধু চিনেমাখন বহুত ভাল তোৰ নিচিনা কেলা কুকুৰে বুকি থাকিলে পগলা কুকুৰ বুকি থাকিলে আমি শুনিম নেকি লেউৰা খুব বেছি পোৱা নাই আপুনি জোৰ কৰিব লগা হৈছে সিৰিয়াছ হোৱা হয় টোটেল ফ্লপ মাৰিলে হয় ৰাইজৰ গালি বেছিকৈ খালে হয় গাদ তই এটা মস্ত গাদ হয় গম পাইছনে আৰে অসমৰ মানুহে কেলে গালি দিব ৰাইজে কেলে গালি দিব ফিল্মখন ভাল হৈছে না এইটো কাৰণে গালি দিয়া নাই উপায় গম পাইছে না কথাটো এইটো ফিল্মটো ভাল হৈছে ভাল অভিনয় কৰিছে মানুহে চাই ভাল লাগিছে এইটো কাৰণে মানুহে ফিল্মখন চাইছে এইটো কাৰণে ভাল বিজনেছ কৰিছে কিন্তু এইটো দেখি তোমাৰ পকৰত জুই লাগি গৈছে গম পাইছানে তোমাৰ লগত নিশ্চয় শত্ৰুতা আছে নয়ন নীলিম দাৰ লগত গম পাইছানে হে আৰে ৰাইজে মানে কেনেকৈ গালি দিব ফিল্মটো ভাল কৰিছে কেলা ভাল এক্টিং কৰিছে ভাল পাইছে ৰাইজৰ মানুহে ভাল পাইছে অসমৰ মানুহে পূৰা এইটো কাৰণে আদৰি লৈছে ন তোৰ নিচিনা কুকুৰে বুকি থাকিলে এখন চিনেমা ভাল নহয় আল্টু পাল্টু বুকি থাকিলে কি অসমৰ মানুহ তোৰ নিচিনা পগলা মানুহে আছে নে অসমত হে তোৰবা কথা ক'বলৈ ভিডিঅ' বনাবলৈ জেগা নাপালি কণ্টেণ্ট বিচাৰি এইটোৱে পালি তই মস্ত গাদ হয় তই গম পাইছে ফিল্মৰ চিনেমা এখন ফকতীয়া চিনেমা চালোঁ এখন ফাল্টু চিনেমা
একো ভাল হোৱা নাই, অভাৰ এক্টিং হৈছে, বিশেষকৈ নয়ন নীলিমে বেছি অভাৰ কৰিছে। 3 আউট অফ 5। কি কৈছে? ভাল এক্টিং কৰা নাই, অভাৰ এক্টিং কৰিছে। উপায় তই নিজে কি কৰিব জান? তই নাচিব জান? লেউৰা তই নাচিব জান? অসমত চিনেমা এখন ভাল চিনেমা এখন ওলাইছে, তই ভিডিঅ' বনাব লাগে, এনেকৈহে বনাব লাগে। ফিল্মখন ভাল লাগিছে, চবেই চাবলৈ আহিব লাগে, কাৰণ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো অলপমান উন্নত হ'ব। সেইটো লৈহে তুমি ফিল্মখন ভিডিঅ'টো বনাব লাগে। তই কৈছে একদম পাল্টু চিনেমা কৰিছে, অভাৰ এক্টিং কৰিছে, ভাল এক্টিং কৰিছে। তোমাৰ কাৰণে কেনেকৈ বেয়া হ'ল মই বুজি পোৱা নাই। অকল তোমাৰ কাৰণে বেয়া হৈছে ফিল্মখন, গম পাইছেনে? বাকী চবৰ কাৰণে ভাল। মৰিগাঁও চিনেমা হলত বেছিকৈ অসুবিধা, কাৰণ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবিলাক আহে, পিছত শ্বৰ্ট কাটিব লগা হোৱাটো। কি কৈছে? মৰিগাঁও মানে এই চিনেমা হলটো মানে ভাল। কি কৈছে? বেলেগ সেইবিলাকৰ হলবিলাকত কি ল'ৰা ছোৱালী নাচায় নেকি? গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বেলেগ সেই চিনেমা হলত নাচায় আৰু। তোমাৰ এই মাতাত কি আছে বোপাই? এইটো মাতাত কি আছে? তো গোবৰ আছে নেকি?